কি আছে ভাত খাবলৈ ভাত চাত খুৱাবনে নে তাতে বহি থাকিব আৰু ক'তনো তাতখন বোৱা দেখিছ সহায় সাৰথি কৰিব নোৱাৰো কামখিনি কৰি পেলাই আহি যেন তেনে তাতখনত বহিছোহি সিহঁতক অকল খাওঁ তাতে বহি থাকক তেন্তে আজি আৰু দিয়ক ভাত দিয়ক কি আছে আজি একো নাই আনিব নোৱাৰো একো নাই ব'ল পিয়ালি পালেং আছে তাকে বুটলি তহঁতক আজি বনাই খুৱাম বৈ আজি তহঁতক পিয়ালি পালেং চিনি পেলাই খুৱাম কিমান পিয়ালি পালেং কৰি থোৱা আছে পালেং আজি তহঁতক এইখিনিহে খুৱাম অকল সিহঁতক দোকান বজাৰৰ ভাল তহঁতক বস্তু লাগে এইবিলাক চিঙি ভাঙি অকণমান খাব নোৱাৰনে বাৰু চফা কৰিবি ইয়াত বিচা পোক জোক জেলুক য'ত যিমান যি থাকে চব এই পোহৰতে চাফ চাফাই কৰি মেলি ইয়াত পালেং কাটিলোঁ এতিয়া পালেংখিনি এনেকৈ মিহিকৈ কাটিবি মাটি কেৰাহী বহাইছোঁ এইটো মাটি কেৰাহী এইটো বহাবি কেতিয়াবা যদি মই নাথাকোঁ এইটো কেৰাহীটো বহাবি মাটি এনেকৈ বনাবিচোন মই এতিয়া তোক আজি শিকাই দিছোঁ অকণমান দিবি তেল অলপমান দিবি পিঁয়াজটো দুখ খাব পৰাকৈ অকণমান কম পৰিমাণে তেলটো কেতিয়াবা বনাবি নহয় এনেকৈ তেলটো কম পৰিমাণে দিবি আৰু পিঁয়াজটো দি দিবি পিঁয়াজটো দিয়াৰ পিছত লাহেকৈ মই ইয়াত নহৰু অকণ খুন্দি থৈছোঁ চাওঁ এই নহৰু অকণমান খুন্দি থৈছোঁ মই খুন্দনাত থেতালি পেলাই খোৱা নহৰুটো এতিয়া তাত দি দিম যিবোৰ মানুহৰ আজিকালি নতুন বেমাৰ আহিছে কিনা বস্তু বজাৰৰ বস্তু খাবলৈ অলপ ভয়েই লাগে এতিয়া ইয়াত পিঁয়াজটো আৰু থেতালি থোৱা নহৰু অকণমান দি দিলোঁ এতিয়া মই দিম এইটো কেঁচা জলকীয়া দুটা এনেকৈ কাটি দিম কাটি দিয়াৰ পাছত অকণমান তেতিয়া পালেং শাকৰ জোল যে পালেংটো এনেই অকণমান গোন্ধায়ে বাৰু তাত যদি নহৰু অকণমান দি দিয়া হয় তেতিয়া পালেঙৰ গোন্ধটো নাথাকে এতিয়া মই পালেংটো ইয়াত দি দিছোঁ এতিয়া ঘৰত কৰা পালেং বজাৰৰ পালেং নহয় ঘৰৰ পালেং পালেংটো এতিয়া পালেংটো ইয়াত হৈ গৈছে এই পালেংটো খোৱাৰ পাছত ডাঙৰ কচু দিব নালাগে যিটো আহিনে কচু সেইটো দিব নালাগে সৰু কচু দিব লাগে ইমানটো চাইজৰ অলপ কচু দিব লাগে তেতিয়া সোনকালে পালেঙৰ লগত বস্তুটো এডজাষ্ট হৈ যাব তেতিয়া খাবলৈ ভাল হ'ব কচু আৰু পালেঙে হৈ গৈছে কচু আৰু পালেং হৈছে ইয়াতে মই এতিয়া অলপ গৰম পানী দিম আৰু ফ্ৰাই কৰি থোৱা মাছটো দিম এতিয়া গৰম পানী ইয়াতে দি দিম বছ ৰেচিপিটো হৈ যাব তৈয়াৰ হৈ গ'ল